হাই গাইজ, নমস্কাৰ। মোৰ নাম উমা সোণোৱাল। মোৰ ব্লগছৰ নাম হ'ল উমাছ ব্লগ। আৰু মই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' চাই আছে, চাই কেনে পাইছে মোক নিশ্চয় জনাব। আৰু যিসকলে নাই চোৱা অনুৰোধ জনাইছোঁ যাতে আপোনালোকে মোৰ চেনেলত যাওক, এবাৰ চাওক, কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাওক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনাৰ মই ইউটিউবত অহা তেনেকৈ মোৰ বৰ বিশেষ একো উদ্দেশ্য নাই। এনেই ঘৰত যিহেতু এনেই থাকোঁ, ভাবিলোঁ চেনেল এটাকে খুলি চাওঁ, কি হয়, কিমান আগবাঢ়িব পাৰোঁ, সেইটো কপালৰ কথা। কিন্তু ইয়াত মই অকল মোৰ কষ্ট কৰিলে নহ'ব, মই কষ্ট কৰি যাম। সেইটো মই নকওঁ যে মই কষ্ট নকৰোঁ বুলি, কিন্তু মই কষ্ট কৰি যাম। কিন্তু কষ্টত মোৰ প্ৰথম কথা আপোনালোকৰ ছাপোৰ্ট লাগিব। মই আপোনালোকৰ ছাপোৰ্ট নহ'লে মই একো কৰিব নোৱাৰোঁ। কিয়নো ইউটিউবত আপোনালোকে ভালকৈ জানে ছাবস্ক্ৰাইবাৰ, লাইক, ভিউজৰ ওপৰত ডিপেণ্ড কৰে। আৰু মই আশা ৰাখিছোঁ যাতে মোৰ ভিডিঅ'ত যদি বুলি কৈছোঁ দেই, যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো অল কৰি দিব যাতে আহিব লগা ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আৰু আশা বুলি কওঁ, আৰু আশা ঢেৰ ৰাখিছোঁ যে যিমানলৈকে কৰি যাম, কিমানখিনি আগবাঢ়ি যাম। মই এতিয়ালৈকে মই ভাবিব পৰা নাই, কিয়নো 5 দিন হৈছে। আৰু যিখিনি মই ভিউজ ৰেছপন্স পাইছোঁ, অলপ মনত সাহস উৎসাহ আহিছে। আৰু মোৰ ভিডিঅ'জ ডিপেণ্ড কৰে মোৰ ভিউজখিনি মই আপোনাৰ অকল খাদ্যৰ ওপৰতে নহয়, বনাম, আগলৈ চাওঁ কি কৰোঁ। কিন্তু মই এতিয়া বৰ্তমান খোৱালৈয়ে দি আছোঁ, খোৱা বনোৱাখিনিয়ে দেখুৱাই আছোঁ। আৰু মই নিজে ওলাব পৰা নাই, কিয়নো মই কেমেৰাৰ লগত ইমান আপোনাৰ ওলোৱা অভ্যাস নাই। লাজ বুলিও নকওঁ, তেনেকৈ নাই, আগলৈ গৈ থাকিব আৰু যদি পাৰোঁ। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ' চাই, যদি আপোনালোকে মোৰ ভিডিঅ' চাই মই নিজে গম পাইছোঁ মোৰ কোৱাত কিছুমান ভুল হৈছে। মোৰ কিছুমান দেখাওঁতে হয়তো কেনেকুৱা কি দেখাব লাগে মই বৰ এটা ভালকৈ নাজানো। এতিয়া লাহে লাহে হৈ গৈ থাকিব। আৰু ভুল নতুনকৈ কিবা এটা হেৰি কৰিলেতো ভুল নিশ্চয় হয়। আৰু ভুলখিনি শুধৰাই দিয়া দায়িত্বটো আপোনালোকে মোক আঙুলিয়াই যাওক, মই শুধৰাই যাম। আৰু তেতিয়া মই আগবাঢ়িব পাৰিম। আৰু মোৰ ভুলখিনি মই যদি শুধৰাই গৈ থাকোঁ, তেতিয়াহ'লে মোৰ আৰু আগলৈ গৈ পিনি মই তেতিয়া আৰু পাৰফেক্ট হৈ মই সেইটোৱে কওঁ। আৰু বিশেষ এটা কথা, আজিৰ দিনত মই আপোনালোকক লৈ আহিছোঁ এটা নতুন ৰেচিপি। আৰু ৰেচিপিৰ নাম হ'ল চয়াবিন চালাড। কিন্তু আপোনালোকে বহুতে খাই পাইছে চাগে, কিন্তু মই যি ধৰণত বনাওঁ সেইটো মই আপোনালোকক দেখাই যাম মই কি ধৰণত বনাইছোঁ আজি। আৰু আশা কৰোঁ আপোনালোকে সেই মই যেনেকৈ বনাইছোঁ তেনেধৰণত যদি বনায় তেতিয়া নিশ্চয় খাই ভাল পাব। আৰু মই কি ধৰণত বনাইছোঁ, কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকৰ সকলোকে কৈছিলোঁ মই আজি চয়াবিনৰ কিবা এটা চালাড বনাই দেখাম। এয়া মই বইল কৰি আছোঁ, দেখিছেনে? মই বইল কৰাৰ পাছত কি ধৰণত বনাই যাওঁ আপোনালোকে চাই গৈ থাকিব। চয়াবিনখিনি মই বইল কৰি লৈছোঁ, তাৰপিছত মই ৰসখিনি ওলাই দিলোঁ। আপুনি দেখিব পাৰিছেনে? এয়া শুকান হৈ আছে। ইয়াত দিম এতিয়া মই নিমখ, তাৰ পাছতে দিম মই ধনিয়া গুড়ি, দিলোঁ। এতিয়া দিছোঁ অলপ হালধি, তাৰপিছত দিছোঁ মই আপোনাৰ গুড়া জলকীয়া। অপশ্যনেল হয়, আপুনি দিবও পাৰে, নিদিবও পাৰে। যদি আপুনি জ্বলা খাই ভাল পায় তেনেহ'লে দিব পাৰিব। আৰু অকণমান দিছোঁ আপোনাৰ কৰ্ণফ্ল'ৰ। এতিয়া এইখিনি মই ভালদৰে সানি ল'ম। এতিয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইন দিয়াৰ পাছত মই যিখিনি চয়াবিন আপোনাৰ মিক্স কৰি থৈছিলোঁ মেৰিনেট কৰি পিনি, সেইখিনি এতিয়া মই তেলত দিম। আপোনালোকে সৰু চয়াবিনো ব্যৱহাৰ কৰিব পাৰে। মোৰ লগত বৰ্তমান নাই, ডাঙৰ আছিলে, সেইকাৰণে মই ডাঙৰ আপোনাৰ চয়াবিন দিয়ে বনাইছোঁ। চাই গৈ থাকিব। এয়া
ফ্ৰাই কৰি দিছোঁ। এনেকৈ ফ্ৰাই কৰিলে আপোনাৰ পূৰা ক্ৰাঞ্চি হৈ যায়। আপোনালোকে চাহৰ লগত এনেকৈ সুদাও খাব পাৰিব। দেখিব পাৰিছেনে ইমান ধুনীয়া কালাৰ আহি গৈছে। ভাজি মেলি হৈ গ'ল, ক্ৰাঞ্চি হৈ গৈছে। দেখিব পাৰিছেনে আপোনালোকে ক্ৰাঞ্চি হৈ গৈছে। এতিয়া মই এইখিনি নমাই লওঁ। আজি চয়াবিন চালাডত মই কি ব্যৱহাৰ কৰিম এয়া আপোনালোকক দেখুৱাই গৈ আছোঁ। মই এইখিনি এতিয়া পিচি লওঁ। আপোনাৰ বিলাহী পুৰি লৈছোঁ, ভজা তিল, কেঁচা জলকীয়া, নিমখ, আদা, নহৰু এইখিনি এতিয়া মই গোটেইখিনি পিচি লওঁ। তাৰপিছত আপোনালোকক দেখুৱাই গৈ আছোঁ। এতিয়া মই দেখিছে আপুনি যিখিনি ইয়াত মই পিচিম বুলি কৈছিলোঁ এইখিনি গোটেইখিনি মই পটাত দি দিম। মই চাটনি আপোনাৰ পটাত পিচি খাই ভাল পাওঁ। মিক্সিত বেছি গুড়ি হৈ যায়, সোৱাদ নাপাওঁ। এতিয়া মই ধুনীয়াকৈ পটাত পিচি লওঁ। আপোনালোকে মিক্সিতো পিচিব পাৰে। ভাজি মেলি দেখিব পাৰিছেনে কি ধুনীয়া হৈছে। আপুনি এনেকৈও খাব পাৰে চাহৰ লগত। এতিয়া আপোনাৰ গোটেই ক্ৰাঞ্চি হৈ গৈছে। এতিয়া এইখিনিৰ ওপৰত মই দিম আপোনাৰ মই মিহিকৈ পিঁয়াজ কাটি লৈছোঁ, পিঁয়াজ দিছোঁ। তাৰপিছতে আপোনাৰ মই শুকান জলকীয়া আপোনাৰ ভাজি লৈছিলোঁ, শুকান জলকীয়া দিম। তাৰ ওপৰত দিম মই আপোনাৰ পিচি লোৱা, মই যিখিনি দেখাইছিলোঁ আপুনি পিচি লোৱা তিল, বিলাহী সেইখিনি মই দি দিম ইয়াত। এতিয়া মই ভালদৰে সানি লওঁ। দেখিবলৈ পাৰিছেনে আপোনালোকে? বহুত সোৱাদ লাগে, বহুত। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। তাৰপিছত দিম মই আপোনাৰ নেমু চেপি দিম। এয়া দেখিব পাৰিছে, এয়া হৈ গ'ল আমাৰ চালাড। এয়া আজি দুপৰীয়া সাজ, ভাত, কচুলতি ভাজি, আপোনাৰ মই বনোৱা চালাড, তাৰপিছত আপোনাৰ সৰু মাছ ফ্ৰাই কৰা, পাতত দিয়া মাছ, দাইল, এইখিনি আজি আমাৰ দুপৰীয়া সাজ। আজি দুপৰীয়া সাজটো খোৱা হ'ল। আৰু মই যিটো আপোনাক চয়াবিন চালাড বনাই দেখাইছোঁ, আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। বহুত সোৱাদ হৈছিল। আৰু এনেকুৱা ৰেচিপি যদি লাগে মই আগলৈ দি গৈ থাকিম আৰু আপোনালোকে মৰম দি যাব। ইয়াতে কৈ আজি মোৰ ব্লগটো মই সামৰিছোঁ। ধন্যবাদ।